welcome to my another video. So আজি ভিডিওটোত মই আপোনালোকৰ লগত শেয়াৰ কৰিব খুজিছো মোৰ মৰ্নিং ৰুটিন গটিকে বেছি দেৰি নকৰি আজি এই ভিডিওটো আৰম্ভ কৰো আৰু মই আশা কৰো আপোনালোকৰ চাই ভাল লাগিব গটিকে মোৰ সম্পূৰ্ণ ভিডিওটো চাব আৰু শেষত মোক জনাব আপোনালোকৰ কেনেকুৱা লাগিলে Good morning so মই সদায় এলাৰ্ম বাজুতে শুৱাৰ পৰা উঠো আৰু উঠি গুটে কিটা সোশ্যাল মিডিয়া এবাৰ চেক কৰো যাতে কিবা নিউ আপডেট থাকিলে গম পাও কিন্তু মই বেছি সময় ইয়াতে ওয়েষ্ট নকৰো শুৱাৰ পৰা উঠাৰ লগে লগে মই ধুনিয়াকৈ বিছনাখন পাৰি থৈ যাও আৰু পিছলৈ এই কামটো পেন্ডিং কৰি নথও তাৰ পিছত ধুনিয়াকৈ ব্ৰাশ কৰি মুখ হাত ধুই ফেস ওয়াশ কৰি নিজকে ফ্ৰেশ কৰি লওঁ ফ্ৰেশ হৈ উঠি মই 2 গিলাস নৰমাল ওয়াটাৰ খাওঁ যিটো আমাৰ শৰীৰৰ বাবে বহুত বেনিফিটেড হয় ভেৰি গুড মৰ্নিং টু এভৰিৱান সো মই আৰু মোৰ ভন্টি আহি আছো মৰ্নিং ওয়াকলৈ সো আমি কি কৰো আপোনালোকক দেখুৱাই থাকিম গটিকে ভিডিওটো আগলৈকে চাই থাকিব সো গাইস আজি মই আপোনালোকক কেটামান এক্সাৰসাইজ কৰি দেখাম কিন্তু মই এটো নকওঁ যে আপোনালোকে এক্সাৰসাইজ কেটা চাই পিনে প্ৰেক্টিস কৰক বুলি কাৰণ কি মই নিবিচাৰো আপোনালোকে ইনজিয়ৰ্ড হওক কিন্তু মই এটা কথা সাজেষ্ট কৰিম যে আপোনালোকে সদায় মেডিটেশন কৰিব পাৰে মেডিটেশন কৰিলে আমাৰ শৰীৰটো ফিজিক্যালি মেন্টালি আৰু স্পিৰিচুৱেলি বেলেন্স হৈ থাকে গতিকে আপোনালোকে মেডিটেশন সদায় কৰিব পাৰে Okay guys, আমাৰ মৰ্নিং ওয়াক কৰা হৈ গল এতিয়া আমি ঘৰলৈ যাম তাৰ পিছত আকৌ আপোনালোকক লগ পাই আছো আমাৰ ব্ৰেকফাষ্ট টাইমত ঠিক আছে তেতিয়ালৈকে চাই থাকিব মৰ্নিং ওয়াকৰ পৰা আহিলো আৰু আহি ধুনিয়াকৈ ফ্ৰেছ হৈ ললো এতিয়া ব্ৰেকফাষ্টৰ বাবে ৰেডি কৰোগে মৰ্নিং ওয়াকৰ পৰা আহোতে গাখীৰ লৈ আহিলো আৰু এতিয়া গৰম কৰি এয়া মোৰ ব্ৰেকফাষ্ট ৰেডি হল যেহেতু মই লাঞ্চ সোনকালে কৰিম গটিকে ব্ৰেকফাষ্টত অলপ লাইট খাইছো আৰু ইয়াৰ পিছতে অনলাইন ক্লাছৰ বাবে নিজকে ৰেডি কৰিব লাগিব যেহেতু আজিকালি ঘৰৰ পৰা সকলোবোৰ কাম কৰি থকা হৈছে সো মই এতিয়া অনলাইন ক্লাছ লবলৈ ৰেডি হলো গটিকে এনেদৰে অনলাইন ক্লাছ লোৱা হৈ গল এতিয়া So guys, thank you very much মোৰ সম্পূৰ্ণ ভিডিওটো চোৱাৰ বাবে আৰু মই আশা কৰো আপোনালোকৰ বহুতে এই ভিডিওটোৰ লগত ৰিলেট কৰিব পাৰিছে তেন্তে যদি মোৰ এই ভিডিওটো ভাল লাগিছে লাইক দিব কমেন্ট কৰিব আৰু লগতে সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব Thank you very much